জয় মসী প্ৰভু যীশুৰ নামত সকলোকে মোৰ চেনেলত অভিনন্দন কৰিছোঁ। আজি মোৰ সাক্ষ্য ক'বলৈ আপোনালোকক ক'ব বিচাৰিছোঁ। সাক্ষ্যটো এনেকুৱা আছে যে মই কলেজ পঢ়ি থকা সময়ত হাই ছেকেণ্ড ইয়েৰ পৰীক্ষা দিওঁতে মোৰ এনেকুৱা হ'ল, 2 নম্বৰ পৰীক্ষাটোত মানে দ্বিতীয় পৰীক্ষাটো দিওঁতে মই দিব নোৱাৰিলোঁ। দ্বিতীয় পৰীক্ষাটো তাৰমানে মোৰ জ্বৰ হৈছিলে, বহুত জ্বৰ হৈছিলে। তাৰপাছত জ্বৰ হোৱাৰ পাছত মই পৰীক্ষা দিকে আহিলোঁ। অহাৰ পাছত গোটেই ৰাতিটো জ্বৰত কঁপি থকা সময়ত মোক পিয়াহ লাগিলে, আৰু পিয়াহ লাগিছিলে। তো পিয়াহ লাগিছিলে মই এনেকৈ মানে পানী কমচে কম 5 লিটাৰমান খাই দিলোঁ। খাই দিয়াৰ পাছত অলপ দেৰি পাছত মোক পেচাব লাগিছে, আৰু মই পেচাব কৰিব পৰা নাই। বাৰে বাৰে ওলাইছোঁ, পেচাব গৈছোঁ, পেচাব হোৱা নাই। আকৌ ভিতৰ সোমাইছোঁ, আকৌ বিচনাত শুইছোঁ, আকৌ উঠিছোঁ, আকৌ বাহিৰত গৈছোঁ, পেচাব কৰিব গৈছোঁ, পেচাব লগা নাই। এনেকৈ কৰোঁতে মোৰ পেট ফুলিবলৈ ধৰিলে, তেতিয়া আৰু মই বিচনাত চটপটাইছোঁ। তেতিয়া দেউতাকে 108 তেতিয়া 108 ফোন কৰিলে। 2টা বজাত ফোন কৰিলে। তো 108 আহিকে মোক মেডিকেল লৈ গ'ল, ডিব্ৰুগড় মেডিকেল। তাৰপাছত তাতে মোক পেচাব পাইপ লগালে। পেচাব পাইপ লগাৰ পাছত মোৰ পেচাবটোতো ওলাই গ'ল, মোক অলপ ভাল লাগিলে। তাৰপাছত পিছদিনাখনৰ পৰা মোৰ মানে মগজ কাম নকৰা হ'ল। মই কাকো চিনি নাপাওঁ, মা দেউতাকক চিনি নাপাওঁ। মুখৰ পৰা বেয়া মাত, আৰু এইফালে ট্ৰেইন আহিছে, সেইফালে ট্ৰেইন গৈছে, সেই পলা মৰি যাবি, তেনেকৈ কিবা কিবি মুখৰ পৰা কৈ আছোঁ। তেতিয়া ডক্টৰে কৈছে যে মেণ্টেল হৈ গ'ল বুলি। তো তাতে নগা মানুহ এজনী আছিলে। তো এনেকৈ মোক মানে 8 দিনমান এনেকৈ থৈ দিলে, মোক চোৱা চিতা একোৱেই নকৰিলে। তাৰপিছত বেমাৰটো বেছি বাঢ়ি বেছি গ'ল। তো সেই মহিলাজনী ক'লে যে এনেকুৱা যদি পেচেণ্টক থৈ দিলে, পেচেণ্টটো মৰি যাব। আপোনালোকে এই যিজন ডক্টৰক ইয়াক চাই, সেই ডক্টৰক আপোনালোকে গৈ অলপ পইচা পাতি দিলে ভালকৈ চাব নেকি, সেনেকুৱা ক'লে। তাৰপিছত গৈ ডক্টৰক ক'লে। তেতিয়া ডক্টৰে মোক আহিকে চালে, আৰু এইজন ডক্টৰ কোন আছিলে মই নাজানো, বহুত দিনৰ কথা হয়। তো সেই ডক্টৰ আহিকে মোক চালে, আৰু একদম লগে লগে লিখিলে এক্সৰা, আৰু এক্সৰা লিখাৰ পাছত যেতিয়া ধৰা পৰিলে যে মোৰ মানে ব্ৰেইনত টিবি হৈছে। তেতিয়াৰ পৰা মই একেবাৰে মানে মাত নোহোৱা হৈ গ'ল। যি চিঞৰিছিলোঁ, যি মাত মাতিছিলোঁ, ভৰি ভালে কৰিছিলোঁ, সেইবোৰ চব নাইকিয়া হৈ গ'ল, আৰু একেবাৰে মানে মৰা নিচিনা হৈ গ'ল। তাৰপিছত মানে আপোনালোকে যদি কোনোবাই চাই মোক বিচনাত কোনোবাই আছে, চাই নাপাব। ইমান মানে লাঠি নিচিনা ভৰি হাত হৈ গ'ল, আৰু মোক একেবাৰে চেপেটা হৈ গ'ল, চকু ওলাই গ'ল, আৰু সোমাই গ'ল চকু। তাৰপাছত মানে ডক্টৰেও কৈছে যে যদি ঈশ্বৰে বচায় তেনেহ'লে হ'ব, নহ'লে এইটো মানে 99% গ'ল, 1% আছে। যদি ঘূৰি যায় তেনেহ'লে ঘূৰিব, নহ'লে নহ'ব। তেতিয়া ঘৰৰ মানুহে বহুত চিন্তা কৰিলে। তাৰপাছত এই বেমাৰটো ধৰাৰ পাছত মোক দৰৱ দিলে, আৰু মই নাজানো দেই, মানে একটা দৰৱৰ পাৱাৰ আছে 500 কৰিকে যদি 7টা দৰৱ হয়, তেনেহ'লে 7 5 গুণ 3500 পাৱাৰ। মই একেবাৰতে একে কোবতে মুখটো খুলি দিছিলোঁ হ'ব পাৰে। কৈছিলোঁ মানে, মই সুধিছিলোঁ খুৰাক যে মই দৰৱকেইটা কেনেকৈ খাইছিলোঁ। তেতিয়া মোক ক'লে যে মই কৈছিলোঁ যে দৰৱকেইটা খা, মুখটো তুমি মেলি দিছিলা, এনেকুৱা কৈছিলে। তো সেনেকুৱা মুখখন মেলি দিলে। 7টা দৰৱ একেলগে 7টা দৰৱ দি দিছিলে, আৰু পানী দি দিছিলে। মই 7টা দৰৱ একেলগে কেনেকৈ খাইছিলোঁ মই ক'ব নোৱাৰোঁ। তাৰপিছত এনেকৈ কৰোঁতে 1 দিন 2 দিন যাওঁতে 19 দিন হ'ল। তাৰপিছত বগান হস্পিটেল যি আমাৰ আছে, তাতে মোক লৈ আনিলে। তাৰপৰা তাত থাকিকে অলপ মানে ওপৰত পাংখা ঘূৰিছে, এইটো কি হয়, এইবোৰ এনেকৈ মানে লাহে লাহে মই গোটেইখিনি মানে পাহৰি গৈছিলোঁ। কোন হয়, সেইবোৰে মই পাহৰি গৈছিলোঁ। তো লাহে লাহে সেইবোৰ আহিবলৈ ধৰিলে। তাৰপিছত মই খোজকাঢ়িব নোৱাৰোঁ, মোৰ ভৰিত মানে জোৰ নাই, মই থিয় হ'ব নোৱাৰোঁ। আৰু যে মই থিয় হ'ব নোৱাৰোঁ, মোক যাব লাগে, পেচাব পায়খানা কৰিব যাব লাগে, এইবোৰ সকলোখিনি কথা মই পাহৰি গ'লোঁ। মই বিচনাত পৰি আছোঁ। তাৰপাছত লাহে লাহে মোৰ সেইবোৰ মনত আহিবলৈ ধৰিলে, ৰিকভাৰ হ'বলৈ ধৰিলে। তাৰপাছত মোক ঘৰলৈ লৈ আনিলে। মই খোজকাঢ়িব নোৱাৰোঁ। এনেকেই মই বিচনাত থাকিলোঁ, কমচে কম 3-4 মাহমান বিচনাতে থাকিলোঁ। বিচনাত থকাৰ পাছত মোক বেটছ হৈ গ'ল, ঘাঁ হৈ গ'ল। তাৰপৰা মোক শংকৰদেৱ মেডিকেল লৈ গ'ল। তাতে মোক দেখুৱালে, তো তাতে ৱাটাৰ বেড দিলে। তাতে মই কমচে কম 14-15 দিন থাকিলোঁ। থকাৰ পাছত তাৰ পৰা মোক ৰিচাৰ্জ দিলে, আৰু তাৰ পৰা মই আহি
ঘাঁকেইটাতো মোৰ ভাল হৈ গ'ল, কিন্তু পিছত কি হ'ল, পিছত মানে মই খোজকাঢ়িব নোৱাৰোঁ। তাৰ কাৰণে মই বহুতখিনি মেডিকেল ঘূৰিলোঁ, বহুতখিনি দৰৱো খালোঁ, কিন্তু সেই ভৰিটো ভাল নহ'ল। অলপ অলপ ভাল হৈছে, অলপ অলপ খোজকাঢ়িব পাৰোঁ, কিন্তু অলপ আগত ভাল হৈ গৈছিলে, কিন্তু মই এক্সাৰচাইজ অলপ বেলেগ কৰাৰ কাৰণে মোক আকৌ মানে বহি গ'ল। এতিয়া লাহে লাহে খোজকাঢ়িব পাৰোঁ। তো এনেকৈ মানে হৈ যোৱাৰ পাছত মই বহুত কান্দিছিলোঁ। কন্দাৰ সময়তে মানে মোৰ পেহী এজনীয়ে ফোন কৰিলে মোক। সেই সময়তো মোক ফোন কৰিলে আৰু কৈছে যে বহুত কৰিকে চালা তুমি, এবাৰ গীৰ্জাত গৈ চোৱাচোন, কিজানি তাত কিবা হৈ যাব পাৰে, সেনেকুৱা ক'লে। তো মই ভাবিলোঁ যে গৈ এবাৰ চাম নেকি, মানে গৈ এবাৰ চাম, কিন্তু যাম যদিও মই কাৰ লগত যাম, আৰু মইতো যাবই নোৱাৰিম, আৰু মই কাকো চিনি নাপাওঁ। সেনেকুৱা হোৱাৰ পৰা মানে মই পেহীকে ক'লোঁ যে আপুনি কাৰোবাক চিনি পায় তেনেহ'লে মোক কণ্টেক্ট কৰাই দিয়া। তেতিয়া পেহীয়ে মোক সেই মানুহ দুজনৰ লগত কণ্টেক্ট কৰাই দিলে। সেই মানুহ দুজন আছিলে কেথলিক চাৰ্চৰ। তো সিহঁতে মোৰ ঘৰত আহিলে, মোৰ ঘৰত আহি আৰু মোৰ লগত কথা বতৰা পাতিলে আৰু প্ৰাৰ্থনা কৰিলে। তাৰপিছত সি ক'লে যে মাৰ্ঘেটা এবাৰ লৈ যাম। মাৰ্ঘেটা মোক লৈ গ'ল। তো মাৰ্ঘেটা মই যাওঁতে মানে মই ভাবিছোঁ যে মইতো ঘৰৰ পৰা ৰাস্তালৈ ওলাব নোৱাৰোঁ, এতিয়া মাৰ্ঘেটা মই কেনেকৈ যাম। কিন্তু ঈশ্বৰক মই ধন্যবাদ কৰিছোঁ যে প্ৰভু যীশুৱে মোক মাৰ্ঘেটা লৈ গ'ল। ট্ৰেইনতে গ'লোঁ। ট্ৰেইনত গৈ মেলি সিহঁতে ধৰি মেলি কোনোমতে নিলে। তাৰপাছত তাৰ 4 দিনৰ সাধনা আছিলে। সেই মিটিঙত মই ভাগ ল'লোঁ। তাৰপৰা এনেকৈতো একো নহ'ল। তাৰপিছত মই আহিলোঁ। সিহঁতৰ লগত মোৰ কণ্টেক্ট আছিলে, এনেকুৱা কথা বতৰা চলি আছিলে। তাৰপিছত এনেকুৱা কৰোঁতে দ্বিতীয়বাৰ গ'লোঁ। তাৰপিছত মোক তৃতীয়বাৰ নিজেই যাবলৈ মন গ'ল। তেতিয়া মই নিজেই গ'লোঁ, সিহঁতৰ লগতে গ'লোঁ। সিহঁতক ক'লোঁ যে মোক লৈ ব'ল, এবাৰ মই ফাষ্টিং প্ৰেয়াৰত ভাগ ল'ম। তাত গৈ মানে মোৰ বহুত বমি হ'ল, গোটেই দিন বমি হ'ল। বমি হোৱাৰ পৰা মই ভাবিছোঁ মোৰ ঘৰ যাব লাগিব নেকি, কিন্তু ঈশ্বৰে মোক ঘৰ আহিবলৈ নিদিলে। পূৰা ফাষ্টিং প্ৰেয়াৰ কৰিব পাৰিলোঁ, মিটিংখন এটেণ্ড কৰিব পাৰিলোঁ। তাৰপিছত যেতিয়া তাৰ পৰা মই ঘৰ যেতিয়া আহিলোঁ, তেতিয়া মোক বাইবেলখন পঢ়িবলৈ মন গ'লে, কিন্তু মই চাব নোৱাৰোঁ। মোৰ চকুত ইমান মই চাব নোৱাৰোঁ, সেইটো কাৰণে পঢ়িব নোৱাৰিছিলোঁ। তো মোৰ ভাইটিক মই পঢ়িব দিছিলোঁ, মানে কি লিখা আছে মই শুনিব বিচাৰিছিলোঁ। এদিন পঢ়িলে আৰু এৰি দিলে। সেই তেনেকৈ হোৱাৰ কাৰণে মই মানে প্ৰাৰ্থনা কৰিছিলোঁ, মাৰিয়ামক প্ৰাৰ্থনা কৰিছিলোঁ, যি কেথলিক চাৰ্চত কৰে তেনেকৈ কৰিছিলোঁ। পিছত কি হ'ল, পিছত মানে মই নিজেই পঢ়িবলৈ মন কৰিলোঁ যে মই নিজেই পঢ়িম। তেনেকৈ কৰিকে এটা শব্দ মই পঢ়োঁ আৰু ইফালে চাওঁ, আকৌ এবাৰ পঢ়োঁ, আকৌ এনেকুৱা চাওঁ। এনেকুৱা কৰোঁতে বহুত দিন লাগিলে। মতিৰ শুভবাৰ্তা মই পঢ়িলোঁ। তাৰপিছত মই হিন্দীত পঢ়িছিলোঁ, মতিৰ শুভবাৰ্তা পঢ়িলোঁ। তাৰপিছত মাৰ্ক, তাৰপিছত জহন, তেনেকৈ কৰিকে নতুন নিয়মটো মই পঢ়িলোঁ। পঢ়াৰ পিছত মই একো বুজি নাপালোঁ, কিন্তু পঢ়িলোঁ। কোনোবাই কৈছিলে মোক, যদি বাইবেল পঢ়িবা তেনেহ'লে তোমাৰ বেমাৰটো ভাল হৈ যায়। মই ভাবিছিলোঁ যে কোনোমতে মোৰ বেমাৰটো ভাল হৈ যায়। মই সেইটোৱে কৰিছিলোঁ। আৰু মই পঢ়িলোঁ বাইবেল, কিন্তু বেমাৰ ভাল নহ'ল। তাৰপিছত মোক ভাই এজনে ক'লে, অৰুণাচলৰ আছিলে, সি ক'লে যে তুমি বাপ্তিস্মা লৈ লোৱাচোন, বাপ্তিস্মা লৈ কিজানি ভালেই হৈ যাব। তো মই বাপ্তিস্মাৰ পিছে গুচি গ'লোঁ। বাপ্তিস্মা কেনেকৈ মানে মোক ল'ব লাগে, যেনেকৈ হ'লেও মোক ল'ব লাগে, কাৰণ মই ভাল হ'ব বিচাৰিছোঁ। তেতিয়া মই বাপ্তিস্মা ল'বলৈ গ'লোঁ। তেতিয়া বাপ্তিস্মা লৈ ল'লোঁ। বাপ্তিস্মা লোৱাৰ পাছতো বেমাৰ ভাল নহ'ল। ভাল নোহোৱাৰ পিছত মই যিজনৰ লগত মোৰ বাপ্তিস্মা হৈছিলে, সেইজনীৰ লগত মোৰ অলপ কথা বতৰাত কাজিয়া হ'ল। তেতিয়া তাৰ পৰা মই আঁতৰি গ'লোঁ। আৰু আঁতৰাৰ পাছত পিছত মই পুনৰাই বাইবেলখন পঢ়িলোঁ। বাইবেলত মই পুনৰাই পঢ়াৰ পিছত মই গম পালোঁ যে ঈশ্বৰ কোন, আৰু প্ৰভু যীশু কোন, প্ৰভু যীশুৱে পৃথিৱীত কি কাৰণে আহিছে, আমাক যীশুৱে কি দিবলৈ আহিছিলে, আমি কোন আছিলোঁ, আমাৰ ভিতৰত যে পাপ আছে, আমি যে ঈশ্বৰৰ সন্তান হওঁ, আমাক যে ঈশ্বৰে বনাইছে, এই সকলোখিনি কথা মই পিছতে বুজি পালোঁ। আৰু পিছত বুজি পোৱাৰ পাছত মই বিশ্বাসত আহিলোঁ, আৰু মই প্ৰথমে কেথলিক চাৰ্চৰ পৰা মই ওলাই দিলোঁ। কাৰণ তাত যিধৰণে মোক বাপ্তিস্মা হ'ব লাগিছিলে, সেইধৰণে বাপ্তিস্মা নহ'ল, আৰু যেনেকুৱা শিক্ষা পাব লাগিছিলে সেনেকৈ মই শিক্ষা নাপালোঁ। মই নিজেই পঢ়িলোঁ, ঈশ্বৰে মোক নিজেই শিকালে। ঈশ্বৰে শিকালে যে মই কোন আৰু ঈশ্বৰ কোন হয়, আৰু বাইবেলত কি আছে সেই সকলোখিনি কথা শিকালে। মই বাইবেলত চাই পাওঁ, মই নিজকে চাই পাওঁ, ঈশ্বৰ আৰু মই, সেইখিনি কথা সকলো মই নিজে পঢ়িলোঁ। যেতিয়া ঈশ্বৰে মোক, প্ৰভু যীশুৱে পবিত্ৰ আত্মা দ্বাৰা মোক শিকালে, সকলোখিনি কথা শিকি মই আজি বিশ্বাস কৰোঁ। আজিও মই বেমাৰ আছোঁ, মই খোজকাঢ়িব নোৱাৰোঁ, কিন্তু বিশ্বাস এটা আছে যে এদিন মই সুস্থ হ'ম, আৰু এদিন মই থিয় হৈ সকলোৰে আগত সাক্ষ্য দিম যে যীশুৱে মোক ঠিক কৰিলে। আৰু
মই যেতিয়ালৈকে জীৱনৰ শেষ মুহূৰ্তলৈকে মই যীশুৰ পিছে চলিম, কাৰণ যীশুৱে মোক পাপৰ পৰা ক্ষমা দিলে। আৰু কোনোবাই যদি কয় যীশুৱে কি কৰিলে, যীশুৱেতো বেমাৰ ভাল নকৰিলে, যীশুৱে মোক বেমাৰ ভাল কৰা নাই, কিন্তু মোৰ মন পৰিৱৰ্তন কৰি দিলে। মই যি আগত আছিলোঁ সেই বিচাৰ, সেই আচাৰ বিচাৰ, সেই কথা বতৰা মোৰ আজি নাই। আজি আছে যেনেকুৱা প্ৰভু যীশুৱে মোক বিচাৰিছে, মোক তেনেকুৱা বনাই দিলে। আৰু মই সেইটোতে মই সন্তুষ্ট আছোঁ। আৰু মই গম পালোঁ যে যীশুৱে আমাৰ পাপৰ পৰা ক্ষমা দিবলৈ এই পৃথিৱীত আহিছিলে আৰু মোক পাপৰ পৰা ক্ষমা দিলে। আৰু যিকেইজনে যীশুক গ্ৰহণ কৰিব তেওঁকে পাপৰ পৰা ক্ষমা প্ৰাপ্ত হ'ব, কাৰণ প্ৰভু যীশুৱে সকলো মানৱ জগতৰ কাৰণে এই পৃথিৱীত আহিলে আৰু নিজৰ ওপৰত সকলো মানুহৰ পাপৰ বোজা ল'লে। আৰু যদি যিজন মানুহে প্ৰভু যীশুক গ্ৰহণ কৰে সেইজন মানুহৰে পাপৰ ক্ষমা প্ৰাপ্ত হ'ব। মই এই সকলোখিনি কথা প্ৰভু যীশুৰ পবিত্ৰ বাক্যৰ দ্বাৰাই গম পালোঁ। আৰু আজি মই প্ৰভু যীশুৰ পিছে চলিছোঁ আৰু চলিয়ে থাকিম। আৰু কেতিয়াও মই সেই ৰাস্তাত যোনটো ৰাস্তাত মই আছিলোঁ, যি ধৰ্মত আছিলোঁ, সেই ধৰ্ম মই এৰি সত্যত আহিলোঁ। যি সত্য হয় মই সেইটোত আহিলোঁ। আৰু ইয়াৰ দ্বাৰা বহুখিনি অসত্য মই চাই পালোঁ, যিবোৰ মই এতিয়া ক'ব নোৱাৰোঁ, কিন্তু মই বহুতখিনি অসত্য চাই পালোঁ যি এই মানৱ সমাজত চলি আছে। এই কেৱল প্ৰভু যীশু জগতৰ জ্যোতি হয়, আৰু ইয়ে মোক আৰু মানুহক, যিজন মানুহ প্ৰভু যীশুৰ কাষত আহিব সেইজন মানুহৰে এই জ্যোতিৰ দ্বাৰা মানে পোহৰৰ দ্বাৰা সকলোখিনি অসত্যবোৰ চাই পাব। গতিকে মোৰ সাক্ষ্য এইটোৱে আছিলে যে মই প্ৰভু যীশুক পোৱাৰ পাছত মই বহুত আনন্দিত আছোঁ, আৰু এদিন মই ঠিক হ'ম আৰু প্ৰভু যীশুৰ বহুত ডাঙৰ সাক্ষ্য দিম। আৰু আগন্তুক দিনত প্ৰভু যীশুৰ বাক্যও মই প্ৰচলন কৰিব পাৰিম বুলি মই বিশ্বাস এটা ৰাখিছোঁ। ধন্যবাদ। জয় মছিহ।